Hello guys, মই প্ৰবালপ্ৰতিম দাস আৰু মই আকৌ এবাৰ উভতি আহিছো CWE ৰিলেটেড এটা ভিডিও লৈ। তো সিন্স CWE 25 ৰ ৰিজাল্ট কেইদিনমান আগতে ঘোষণা হ'ল, গতিকে এটা নেক্সট ষ্টেপটো হ'ল আমাৰ CWE কাউন্সেলিংৰ। তো মই এতিয়া আপোনালোকৰ লগত ডিসকাস কৰিবলৈ ওলাইছো CWE কাউন্সেলিংৰ কি ষ্টেপছ হ'ব, কেনেকৈ আমি প্ৰিফাৰেন্স বিলাক ফিল কৰিম আৰু কেনেকৈ আমি এখন কলেজত সিট এটা পাম, সেইটো বিষয়ে আমি ডিসকাস কৰিবলৈ গৈ আছো এতিয়া। তো বলক ভিডিওটো স্টার্ট কৰো। তো CWE কাউন্সেলিং কন্ডাক্ট কৰে DTE অৰ্থাৎ ডাইৰেক্টৰেট অফ টেকনিক্যাল এডুকেশনে। যোৱা বছৰ CWE ৰিজাল্ট আহিছিলে জুনৰ 18 তাৰিখ মানে আৰু কাউন্সেলিং স্টার্ট হৈছিল জুলাই 6 তাৰিখ মানে। তো গটিকে আপোনালোকে ধৰিব পাৰে যে 15-20 দিনৰ ভিতৰত কাউন্সেলিং স্টার্ট হৈ গৈছিল। তো আমি এক্সপেক্ট কৰিব পাৰো সিন্স কেইদিনমান আগতে আমাৰ ৰিজাল্ট ওলাই গ'ল CWE, গটিকে অহা জুন মাহৰ মাজ মানৰ পৰা CWE যোনটো কাউন্সেলিং হয় হেটো স্টার্ট হৈ যাব। তো CWE গোটে প্ৰসেসটো কেনেকুৱা হয়, কি ডকুমেন্টস লাগে সেইখিনি মই এটা ডিসকাস কৰিবলৈ ওলাইছো। তো DTE যেতিয়া CWE কাউন্সেলিংৰ ৰেজিষ্ট্ৰেচনটো স্টার্ট কৰিব, তাতে আমি আমাৰ ডিজায়াৰ্ড ব্ৰাঞ্চ, আমাক যোনটো ব্ৰাঞ্চ যোনখন কলেজত লাগে তাৰে প্ৰিফাৰেন্স বিলাক চয়েস কৰিবলৈ আমাক এটা চান্স দিয়া হয়। তো আমি নিজৰ ইচ্ছামতে প্ৰিফাৰেন্স বিলাক চয়েস কৰো। প্ৰিফাৰেন্স কেইটা দিয়া যায় তাৰ কোনো লিমিট নাথাকে। আপোনালোকে যদি 5টা প্ৰিফাৰেন্স দিব বিচাৰে 5টা প্ৰিফাৰেন্স দিব পাৰে, বা তাতকৈ বেছি দিলে বেছিও দিব পাৰে। ধৰা হ'ল ল'ৰাজনে AEC CSE বিচাৰিছে আৰু ভাবিছে যে AEC CSE নাপালেও ধৰক সিভিল ব্ৰাঞ্চটো মোক লাগে। তো হি ফাৰ্স্ট প্ৰিফাৰেন্স দিব AEC CSE, নেক্সট প্ৰিফাৰেন্স দিব AEC সিভিল, দেন তাৰ পিছত বাকি কিটা ব্ৰাঞ্চ দি থাকিব। ধৰা হ'ল ফাৰ্স্ট প্ৰিফাৰেন্সত হি সিন্স AEC CSE দিছিলে, বাট যেতিয়া কাউন্সেলিংৰ ৰিজাল্ট ওলালে তেতিয়া গম পালে যে ফাৰ্স্ট ৰাউন্ড অফ কাউন্সেলিংত হি AEC CSE নাপালে, বাট AEC সিভিল পালে, অৰ্থাৎ সেকেন্ড প্ৰিফাৰেন্সটো পালে। তো হি কি কৰিব, তাৰ ওচৰত চান্স থাকিব যে এইডাৰ হি সেই যোনটো AEC সিভিল পায় হেতু হি ফিক্স কৰিব, লক কৰিব, AEC সিভিলে ল'ব, নহলে হি ফাৰ্দাৰ কাউন্সেলিংত বহিব আৰু এটা চান্সৰ কাৰণে যাতে হি হয়তো হি CSE পাইও যাব পাৰে, তাৰ কাৰণে হি আকৌ ফাৰ্দাৰ কাউন্সেলিংটো পাৰ্টিসিপেট কৰিব পাৰে। তো এবাৰ যদি ফৰ্ম ফিলআপৰ CWE কাউন্সেলিংৰ ৰেজিষ্ট্ৰেচনৰ ফিজটো দি দিয়া যায়, নেক্সট টাইম সেকেন্ড ৰাউন্ড বা থাৰ্ড ৰাউন্ডত বহিবৰ কাৰণে এক্সট্ৰা কোনো ফিজ দিব নালাগে, এটা ফিজতে গোটেইখিনি হৈ যায়। তো ধৰা হ'ল হি সিভিল পালে আৰু সিভিলটো ফিক্স কৰি ল'লে, সেকেন্ড প্ৰিফাৰেন্সটো ফিক্স কৰি ল'লে। তো হি কি কৰিব লাগিব, এটা ডেট দিয়া যাব কাউন্সেলিং ফাৰ্স্ট ৰাউন্ডৰ পিছত বা সেকেন্ড ৰাউন্ডৰ পিছত এটা ডেট দিয়া যায় যে এইটো ডেটত ডকুমেন্ট ভেৰিফিকেশন কলেজত যাই কৰিব লাগিব। তো সেই ডেটটোত হি কলেজত যাব লাগিব আৰু যোনখিনি ৰিকোয়াৰ্ড ডকুমেন্টস আছে সেইখিনি ভেৰিফাই কৰিব লাগিব তাত। আৰু ধৰা হ'ল হি AEC সিভিলো নাপালে, AEC CSEও নাপালে, বা প্ৰিফাৰেন্সৰ যোনখিনি দিছিলে ব্ৰাঞ্চ বা কলেজ সেইখিনি এটা ফাৰ্স্ট ৰাউন্ডত হি এখন কলেজ বা এটা ব্ৰাঞ্চো পোৱা নাই। তো হেতু তাৰ মানে এটো নহয় যে হি ফাৰ্দাৰ কাউন্সেলিংৰ ৰাউন্ডস বিলাকত হেতু নাপাব, ব্ৰাঞ্চটো বা কলেজখন নাপাব। অলমোস্ট 4 to 5 কাউন্সেলিং ৰাউন্ড হয়, তো হেকলৈকে পোৱাৰ চান্স থাকে। মই এটা এইটো ভুল কৰিবলৈ ওলাইছিলো যে মই যোনটো ফাৰ্স্ট ৰাউন্ডতে AEC ETE পাই গৈছিলো। তো মই ভাবিছিলো যে সিন্স মই পাই গৈছো গতিকে মই কলেজত যাব লাগিব নেক্সট কেইদিনমানৰ ভিতৰতে যেতিয়া ডেটটো দিছিলে। মই কাউন্সেলিংৰ ফৰ্ম ফিলআপৰ ডকুমেন্টস ভেৰিফিকেশনৰ কাৰণে গৈছিলো, বাট মই এইটো কথা ভাবিছিলো যদি মই ফাৰ্স্ট ৰাউন্ডত নাপাও, কিবা কাৰণত বাইচান্স যদি মই পোৱা নাযায়, তেনেহলে মই সেইখন কলেজত যাব নালাগে। বা ধৰা হ'ল মই JECত পালো সিভিল ব্ৰাঞ্চ, বাট মই এইটো জানো যে মোৰ সেকেন্ড টাইম মোৰ আপগ্ৰেড হ'ব, সেইটো সিওৰ আছো। সেকেন্ড টাইম ধৰা হ'ল মোৰ আপগ্ৰেড হ'ল AEC CSE লৈকে, মই JEC সিভিলৰ পৰা AEC CSE লৈকে মোৰ আপগ্ৰেড হ'ল। কিন্তু মই ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে ফাৰ্স্ট টাইম যেতিয়া JEC সিভিল পাইছিলো, মই তাত যাবই লাগিব এবাৰ ডকুমেন্ট ভেৰিফিকেশন কৰিবলৈ, বিকজ নহলে মোৰ সিটটো তাতে কেনসেল হৈ যাব। আমাৰ এটা ফিজ লোৱা হৈছিলে ডকুমেন্ট ভেৰিফিকেশনৰ টাইমত, আমাৰ সিটটো ফিক্স কৰিবৰ কাৰণে আমাৰ টাইমত 10,000 এটা ফিজ লোৱা হৈছিলে, আৰু এইবাৰো সেইটো ফিক্সে থাকিব, 10,000 ল'ব। তো এতিয়া মই আমাৰ কাউন্সেলিং প্ৰসেসটো আৰম্ভ কৰিবলৈ ওলাইছো, কেনেকৈ গোটেইখিনি প্ৰসেস হয়। তো আহক ভিডিঅ'টো স্টাৰ্ট কৰোঁ। তো আপোনালোকে দেখিবলৈ পাইছে ইয়াতে ডাইৰেক্টৰেট অফ টেকনিক্যাল এডুকেশন আসাম, এওঁলোকে আমাৰ CWE কাউন্সেলিংটো কণ্টেক্ট কৰে। তো ফাৰ্স্ট আমি কৰিব লাগিব DTE যোনটো ৱেবছাইট থাকে, ৱেবছাইটত যাব লাগিব, তাতে অনলাইন কাউন্সেলিং পৰ্টেল বুলি থাকিব, তাতে আমি ক্লিক কৰিব লাগিব চইচ ফিলিঙত। তাতে আমি ক্লিক কৰাৰ পিছত ইয়াতে ডিফাৰেণ্ট ষ্টেপছ থাকিব।
ফাৰ্ষ্ট থাকে লগ ইন টু দি পৰ্টেল উইথ ইয়ৰ CWE ৰোল নম্বৰ এণ্ড ডেট অফ বাৰ্থ গোটেইখিনি ষ্টেপছ মই 1 by 1 বুজাই দিম আপোনালোকক আৰু এই যোনটো ফাইলটো আছে ফাইলটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে চেক কৰিব পাৰিব তো ষ্টেপ 1 টো হ'ল লগ ইন কৰিব লাগিব ফাৰ্ষ্ট আমি CWE ৰোল নম্বৰ আৰু ডেট অফ বাৰ্থ দি লগ ইন কৰিব লাগিব দেন লগ ইন তাত আমি এটা কেপচা লগাই কিনে লগ ইন হৈ যাব দেন যোনটো কেণ্ডিডেট ডেছবৰ্ড আছে য'ত আমি কিমান ৰেংক পাইছোঁ কিমান মাৰ্কছ পাইছোঁ টোটেল গোটেইখিনি কথা দিয়া থাকিব তাত তলত এটা বাটন থাকিব ক্লিক হিয়াৰ টু প্ৰচিড বুলি তো তাত আমি ক্লিক কৰাৰ পিছত আমি ৰেজিষ্ট্ৰেশ্যন যোনটো প্ৰচেছ হ'ব সেইটো ষ্টাৰ্ট হ'ব তাত ফাৰ্ষ্ট আমি ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ গোটেইখিনি দিব লাগিব চ' গোটেই পাৰ্চনেল ডিটেইলছ মোবাইল নম্বৰছ এক্সেট্ৰা ইমেইল গোটেইখিনি দি দিয়াৰ পিছত আমি প্ৰচিড কৰিব লাগিব 7 কণ্টিনিউ দেন গোটেই এড্ৰেছখিনি দিব লাগিব পাৰ্মানেণ্ট এড্ৰেছ এণ্ড কমিউনিকেশ্যন এড্ৰেছ গোটেইখিনি 1 by 1 গোটেইখিনি একফালৰ পৰা ফিল কৰি গৈ থাকিলে হ'ল দেন কোৱালিফিকেশ্যন ডিটেইলছখিনি আমি দিব লাগিব HS আৰু HSLC আফটাৰ ডেট যদি কোনোবাই HS কৰা নাই ডিপ্ল'মা কৰিছে কোনোবাই পলিটেকনিকত পঢ়ি কিনে আহিছে তো তেওঁলোকসকলে ডিপ্ল'মাৰ ডিগ্ৰীখিনি যোনখিনি কোৱালিফিকেশ্যন মাৰ্কছ থাকিব সেইখিনি দিব লাগিব দেন আমাৰ মেইন যোনটো প্ৰচেছ আছে CWE কাউন্সেলিঙৰ চইচ ফিলিং প্ৰচেছ তো চইচ ফিলিং প্ৰচেছটো আমাৰ ষ্টাৰ্ট হ'ব তাৰ আগতে এবাৰ এটা আহি যাব বাটন এটা যে গোটেইখিনি ওপৰৰ ডকুমেণ্টছখিনি এণ্ড গোটেই ওপৰৰ যোনখিনি ডাটা দিয়া হৈছে সেইখিনি কাৰেক্ট হয়নে নহয় সেইখিনি চাবলৈ এবাৰ চেক কৰিব দিব দেন বাটনটো ক্লিক কৰিলেই হ'ল যে আই হেভ ৰিড দি অল দি ডাটা কেয়াৰফুলি দেন কণ্টিনিউ কৰিলে হ'ল আফটাৰ ডেট এই যোনটো ডেছবৰ্ড দেখিবলৈ পাইছা তোমালোকে এই ডেছবৰ্ডটো ওলাব য'ত প্ৰিফাৰেঞ্চ ডিটেইলছ থাকিব ফাৰ্ষ্ট থাকিব প্ৰিফাৰেঞ্চ 1 ইনষ্টিটিউট নেম ইউনিভাৰ্চিটি নেম ব্ৰাঞ্চ চ' এইটো তোমাৰ প্ৰিফাৰেঞ্চ ডিটেইলছৰ আণ্ডাৰত এনেকৈ ইয়াতে দেখুওৱা হৈছে 6টা বাট এইটো আনলিমিটেড থাকে যেইটা ইচ্ছা সেইটা তোমালোকে দিব পাৰা প্ৰিফাৰেঞ্চ ফাৰ্ষ্ট ইয়াত ধৰা যেনেকৈ দিয়া হৈছে যে AEC কম্পিউটাৰ চায়েন্সটো দিয়া হৈছে ফাৰ্ষ্ট নেক্সট প্ৰিফাৰেঞ্চ দিয়া হৈছে JEC কম্পিউটাৰ চায়েন্স থাৰ্ড প্ৰিফাৰেঞ্চ দিয়া হৈছে AEC ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং তেনেকৈ প্ৰিফাৰেঞ্চবিলাক এফালৰ পৰা দি গৈছে চ' তেনেকৈ আমি প্ৰিফাৰেঞ্চ ৱাইজ গতিকে নিজৰ মতে তোমাক যোনটো ব্ৰাঞ্চ লাগে তোমাক সেই মতে তুমি প্ৰিফাৰেঞ্চটো দিব লাগিব যে ধৰা মোক যিয়ে নহওক মোক এনেকুৱা হয় যে যিয়ে ব্ৰাঞ্চ নাপাওঁ কিয় মোক AECতে লাগে তো তুমি তেনেকৈ কি কৰিব লাগিব ইনষ্টিটিউট গোটেইকেইটা AEC ফিল আপ কৰিবা দেন তুমি ব্ৰাঞ্চ কি লাগে ধৰা তুমি চিভিল ফাৰ্ষ্ট দিলা দেন তুমি মেকানিকেল দিলা ইলেক্ট্ৰিকেল দিলা কেমিকেল দিলা তো সেইটো তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব তোমালোকে কি কৰিবা আৰু এইটো বহুত ইম্পৰ্টেণ্ট হয় তো ভাবি চিন্তি ভালকৈ চাই চিতি ল'বা বিকজ তোমালোকে কোনটো ব্ৰাঞ্চ হ'বা কোনখন কলেজ হ'বা এইটো চিলেকশ্যনৰ ওপৰতে ডিপেণ্ড কৰিব দেন 7 কণ্টিনিউ কৰিলে হ'ল আফটাৰ ডেট এবাৰ আকৌ এবাৰ চেক কৰিবলৈ আহিব যে গোটেইখিনি ঠিকে আছে নে নাই যদি ঠিকে আছে দেন তুমি ছেভ কৰিব লাগিব আফটাৰ ছেভিং তোমালোকৰ ডকুমেণ্টছ দিব লাগিব এটা মেইন কথা হ'ল ডকুমেণ্টছ বিকজ তোমালোকৰ প্ৰিফাৰেঞ্চখিনি হৈ গ'ল এতিয়া তোমালোকৰ ডকুমেণ্টছ চাব তোমালোকৰ CWE ৰেংক কাৰ্ডখন চাব এডমিট কাৰ্ডখন চাব HSৰ ৰিজাল্ট চাব গোটেইখিনি চাব তাৰপিছত তোমালোকে কোনটো ব্ৰাঞ্চৰ বা কোনটো কলেজত ডিচিশ্যন লোৱা হয় তো ইয়াতে গোটেইখিনি আপলোড কৰিব লাগিব ডকুমেণ্টছ দেন 7 কণ্টিনিউ কৰিব লাগিব আফটাৰ ডেট এবাৰ তোমালোকৰ গোটেই বস্তুখিনি আকৌ এবাৰ চেক কৰিব লাগিব ডকুমেণ্টছখিনি এনলাৰ্জ কৰি চাব পাৰিবা ঠিকে আছে নে নাই ফটোৰ জেগাত এডমিট কাৰ্ড দিলোঁ নেকি এডমিট কাৰ্ডৰ জেগাত আধাৰ কাৰ্ড দিলোঁ নেকি গোটেইখিনি এবাৰ চেক কৰি ল'ব পাৰিবা তোমালোকে আফটাৰ ডেট এবাৰ তোমালোকক গোটেইখিনি প্ৰিভিউ কৰিব পাৰিব যি ডকুমেণ্টছত যি কি ডিটেইলছ দিলা তোমালোকে এতিয়ালৈকে গোটেইখিনি এবাৰ প্ৰিভিউ কৰি ল'বলৈ হ'ল দেন তোমালোকে ফাইনেল ছাবমিট কৰিব লাগিব আফটাৰ ডেট এটা OTP ভেৰিফিকেশ্যন হ'ব সেই OTP ভেৰিফিকেশ্যনটো কৰাৰ পিছত তোমালোকৰ গোটেইখিনি কমপ্লিট হৈ যাব দেন তোমালোকৰ এটা কাউন্সেলিং ফি লোৱা হয় যোনটো ওৱান টাইমে হয় মই যোনটো অলপ আগতে ক'লোঁ যে তুমি এবাৰে কাউন্সেলিং ফি ল'ব লাগিব দিব লাগিব ফাৰ্ষ্ট ৰাউণ্ডৰ পিছত ছেকেণ্ড ৰাউণ্ড থাৰ্ড ৰাউণ্ডত পাৰ্টিচিপেট কৰিবলৈ একো কাউন্সেলিং ফি দিব লগা নহয় তোমালোকে তো কাউন্সেলিং ফি এইটো 2023ৰ কাউন্সেলিঙৰ যোনখন PDF হয় গতিকে তোমালোকৰ এইবাৰৰ ফিটো চেঞ্জো হ'ব পাৰে সেইটো কিমান কৰে সেইটো এতিয়ালৈকে ডিছক্ল'জ কৰা হোৱা নাই আফটাৰ ডেট SB কালেক্টত গোটেইখিনি পে'মেণ্ট কৰাৰ পিছত ৰেফাৰেঞ্চ নাম্বাৰটো ইয়াতে আপলোড কৰিব লাগিব তোমালোকে দেখিবলৈ পাইছা ছাবমিট কৰিলে হ'ল দেন তোমালোকৰ ডেছবৰ্ডটো এনেকৈ আহিব তোমালোকৰ প্ৰিভিউ কৰিব পাৰিবা একনলেজমেণ্ট লেটাৰ এইখন তোমালোকৰ বহুত ইম্পৰ্টেণ্ট হয় আকৌ যেতিয়া তোমালোকে একনলেজমেণ্ট লেটাৰখন ওলাব সেইখন ডাউনলোড কৰিবা ডাউনলোড কৰি তাতে তোমালোকে কিছুমান ফিল কৰিব লাগে ডিটেইলছ এই ফিল কৰি কিনে তুমি আকৌ ইয়াতে আপলোড কৰিবা ৰিআপলোড ডকুমেণ্ট বুলি ডকুমেণ্ট আপলোড কৰাৰ পিছত তোমালোকৰ ফাইনেলি এখন ওলাব ৰিপৰ্ট এখন ওলাব বা এটা PDF ওলাব
সেই ফাইনেল যোনটো PDF ওলাব সেইটো তোমাৰ অলমোষ্ট 8 to 9 পেজৰ হয় তাতে কিছুমান ডিটেইলছ থাকে সেই ডিটেইলছখিনি ফিল কৰি আনিলে হ'ল আৰু সেই যোনখন 8-9 পেজৰ ডকুমেণ্টছটো আছে সেই ডকুমেণ্টছটো তুমি ফাইনেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ দিনা জমা দিব লাগিব তো এতিয়া আমি ডিছকাছ কৰিলোঁ এইটো 23 কাউন্সেলিঙৰ হয় এবাৰ আমি 24ৰ কাউন্সেলিং প্ৰচেছটো এবাৰ দেখাই দিছোঁ সিন্স লাষ্ট ইয়াৰ 23 আৰু এইটো 25ৰ হয় গতিকে ইয়াৰে আগৰ ইয়াৰ 24ৰটো দেখালে অলপ ইজি হ'ব আকৌ তোমালোকৰ কাৰণে ইয়াতো সেম প্ৰসেস হয় 23 দৰে সেম প্ৰসেস আছিল ধৰা হল তোমালোকৰ কাউন্সেলিংৰ ৰিজাল্ট ওলালে তোমালোকৰ ফাৰ্স্ট যোনটো ৰাউন্ড হল কাউন্সেলিংৰ সেই ৰাউন্ডৰ ৰিজাল্ট ওলালে আৰু তোমালোকে এটা সিট পালা তো তাৰ পিছত তোমালোকৰ প্ৰসেস কি হ'ব সেইটো তোমালোকক এটা জনাবলৈ গৈ আছো ফাৰ্স্ট তোমালোকে কি কৰিব লাগিব যেটা ৰিজাল্ট ওলাব তোমালোকৰ ফাৰ্স্ট ৰাউন্ডৰ তেতিয়া তোমালোকে গম পালা যে মই সিটটো পালো তো তেতিয়া তুমি কি কৰিবা কেন্ডিডেট লগইন কৰিবা তোমালোকে ওয়েবসাইটত লগইন কৰাৰ পিছত এলটমেন্ট এটা তোমাক যোনটো কলো যে তোমাৰ তাত চয়েস থাকিব তুমি এলটমেন্টটো সিকিউৰ কৰিবা তুমি এলটমেন্ট যোনটো সিট পাইছা যোনটো ব্ৰাঞ্চত হেতুৱে লাগিব যে তুমি ফাৰ্ডাৰ কাউন্সেলিংত বহিবা সেইটো তোমাৰ ওচৰত নিজৰ ওচৰত অপচন থাকিব যে তুমি মোৰ যোনটো ব্ৰাঞ্চ পাইছা হেতুৱে ফিক্স কৰিছো নহলে মই ফাৰ্ডাৰ কাউন্সেলিংত পাৰ্টিসিপেট কৰিম তো হেতু তোমাৰ ওপৰত ডিপেন্ড কৰিব আৰু হেতুৰ ওপৰত ডিপেন্ড কৰি তোমাৰ ইয়াতে আহিছে এসএফ এলটমেন্ট তো এসএফ এলটমেন্টত তুমি যোনটো পইণ্ট তুমি দিয়া যে মই এটা ফিক্স কৰিছো বা মই ফাৰ্ডাৰ কাউন্সেলিংত বহিম তো হেতু তোমালোকে নিজে সিলেক্ট কৰি লবা আৰু এটা কথা মই আকবাৰ কৈ দিছো তোমাক আগতেও ক'লো আকবাৰ কৈ দিছো যদি তোমালোকৰ ধৰা হল তুমি জেইসি সিভিল ব্ৰাঞ্চ পালা আৰু কিন্তু তুমি ভাবিছা যে তুমি ফাৰ্ডাৰ কাউন্সেলিংত বহিবা গতিকে তাৰ মানে এইটো নহয় যে তুমি জেইসি যাব নালাগিব তুমি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ টাইমত জেইসি যাবই লাগিব সিভিলত যাই কিনে তাতে তুমি যোনটো সিটৰ কাৰণে যোনটো পেমেণ্টটো দিয়া হয় 10,000 সেই 10,000 টো দিব লাগিব নহলে যদি তুমি ফাৰ্স্ট বাৰ পালেও যদি তুমি নযোৱা ভাবিতা যে মই নেক্সট ৰাউন্ডত এনেটো আপগ্ৰেড হ'বই গতিকে মই নাযাও তো তোমাৰ সিট গোটেটো কেনসেল হৈ যাব তুমি নেক্সট ৰাউন্ডতো পাৰ্টিসিপেট কৰিব নোৱাৰিবা তোমালোকে যদি জেইসি ফাৰ্স্ট টাইমত পাইছা বা জিষ্টত বা বিভিইসি বা বিবিইসি কৰবাত পাইছা বা তুমি ভাবিছা যে নহয় মই নাযাও মই এইটো নেক্সট ৰাউন্ড যেতিয়া হ'ব মোৰ আপগ্ৰেড হ'ব গতিকে মই নেক্সট ৰাউন্ডতে যাম তেনেকুৱা হলে তোমাৰ সিটটো কেনসেল হৈ যাব ফাৰ্স্ট ৰাউন্ডত যদি পাইছা তেনেহলে ফাৰ্স্ট ৰাউন্ডত যাবই লাগিব তোমালোকে বাই চান্স যদি ফাৰ্স্ট ৰাউন্ডত তুমি এটা সিটটো পোৱা নাই কোনো ব্ৰাঞ্চতে তেনেহলে তোমালোকে কোটো তোমালোকে নেক্সট ৰাউন্ডত যদি পোৱা নেক্সট ৰাউন্ডত যোনটো ৰাউন্ডতে তোমালোকে পোৱা সেইটো ৰাউন্ডতে তোমালোকে ব্ৰাঞ্চটোত যাবই লাগিব কলেজখনত যোনটো সিট এলটমেন্টৰ কাৰণে তো তোমালোকে এলটমেন্ট একসেপ্ট কৰিবা দেন তোমালোকৰ একসেপ্ট কৰাৰ পিছত এলটমেন্ট লেটাৰ এখন ওলাব যোনটো কৈছো যে একসেপ্টেন্স লেটাৰখন ওলোৱাৰ পিছত সেইখন সাইন মাৰি আকৌ আপলোড দিলে এখন ওলাব 8-9 পেজৰ তো সেইখন হ'ল এলটমেন্ট লেটাৰ সেইখন লৈ কিনে তোমালোকে ইনষ্টিটিউটত ৰিপৰ্ট কৰিব লাগিব ৰিপৰ্ট কৰি তাতে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ডকুমেণ্টছখিনি দিবা দেন তাতে তোমাৰ গোটেই ফি পেমেণ্টটো হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছত তোমালোকৰ এডমিশ্যন হ'ব এডমিশ্যনৰ পিছত তোমালোকৰ এডমিশ্যন কনফাৰ্মেশ্যন এটা আহিব এডমিশ্যন ৰিচিপ্ট এটা ওলাব ৱেবছাইটত তো সেইটো ডাউনলোড কৰি ল'লে হ'ল অ'কে সো এলটমেন্ট একসেপ্ট কৰাৰ পিছত ইয়াতে তোমালোক গোটেইখিনি ডিটেইলছ দিয়া হৈছে কি কেনেকৈ কি একসেপ্ট কৰিব লাগে এলটমেন্ট লেটাৰ কি হয় ৰিপৰ্ট টু দি ইনষ্টিটিউশ্যন এইটো ফাইলো মই ডেছক্ৰিপশ্যনত দি দিম গুগল ড্ৰাইভৰ লিংক এটা তো তাৰ পৰা তোমালোকে চেক কৰি ল'ব পাৰিবা গোটেই কথাখিনি ইয়াতে দি দিয়া হৈছে আৰু ইয়াতে ডকুমেণ্ট কি কি দৰকাৰ হয় গোটেইখিনি ইয়াতে এবাৰ মেনশ্যন কৰি দিছে মই আকৌ এবাৰ তোমালোকক দেখাই দিম ডকুমেণ্টছ কি কি লাগে তো এইখন হ'ল আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে কি কি ৰিকুৱাৰ্ড ডকুমেণ্টছ হয় তো তোমালোকে চাই ল'ব পাৰিবা ইয়াতে এছ প্ৰুফ লাগিব তোমালোকৰ HSLC মাৰ্কশ্বিট কোৱালিফিকেশ্যন এক্সামিনেশ্যন মাৰ্কশ্বিট মানে তোমাৰ HS-ৰ মাৰ্কশ্বিট লাগিব 10+12ৰ মাৰ্কশ্বিট লাগিব আৰু আদাৰৱাইজ ডিপ্ল'মা মাৰ্কশ্বিট লাগিব PRC লাগিব তোমালোকৰ PRC-খন ৰেডি কৰি ৰাখিবা দেন তোমাৰ এলটমেন্ট লেটাৰ যোনখন কৈছিলোঁ এলটমেন্ট লেটাৰ লাগিব পাৰ্টি ফৰ্ম সেইখন তোমালোকৰ এলটমেন্ট লেটাৰৰ লগতে ওলাব সেইখন তোমালোকে ৱেবছাইটত পাই যাবা স্ক'ৰ কাৰ্ড মানে ৰেংক কাৰ্ড যোনখন তোমাৰ কিমান মাৰ্কছ পাইছা কিমান ৰেংক পাইছা সেইটো তোমালোকে দিব লাগিব তাৰ উপৰিও তোমালোকে যোনটো কাষ্টত পৰা ধৰা হ'ল তোমালোকে কিবা এটা ৰিজাৰ্ভেশ্যনত পৰা ST বা ST প্লেইনৰ বা SC হয় যদি তাৰ কাষ্ট চাৰ্টিফিকেট লাগিব OBC যদি হয় তেনেহলে তোমালোকৰ OBC সাৰ্টিফিকেট লাগিব প্লাস NCL সাৰ্টিফিকেট লাগিব যদি NCL সাৰ্টিফিকেট দিব নোৱাৰা তোমালোকক জেনাৰেল হিচাপে ট্ৰিট কৰা হ'ব দেন টাই হোম সুটিয়া কোচ ৰাজবংশী তাৰেও পাৰ্টিকুলাৰ সাৰ্টিফিকেটছ থাকে সেইবিলাক লৈ আহিব লাগিব উইথ NCL মৰাণ কমিউনিটি মৰ্টক কমিউনিটিৰো কাষ্ট সাৰ্টিফিকেট লাগিব দেন যদি ফ্ৰীডম ফাইটাৰৰ গ্ৰেণ্ড ডটাৰ বা গ্ৰেণ্ডছন হয় তাৰে সাৰ্টিফিকেটছবিলাক লাগিব তাতে কি সাৰ্টিফিকেট হয় এইবিলাক তোমালোকক দিয়া হৈছে ৰিটায়াৰ্ড ডিফেন্স পাৰ্চনৰ যদি হয় তাৰে ডকুমেণ্টছখিনি গোটেইখিনি দিয়া হৈছে দেন PWD ষ্টুডেণ্টছৰ কাৰণে কি হ'ব গোটেইখিনি দিয়া হৈছে তো এই ডকুমেণ্টছখিনি তোমালোকে লৈ আহিব লাগিব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ দিনা তো আশা কৰোঁ তোমালোকে গোটেই প্ৰচেছটো বুজি পালা যদি কিবা ডাউটছ থাকে তোমালোকে মোক কমেণ্টছত সুধিব পাৰা আৰু গোটেই PDF কেইটা মই ডেছক্ৰিপশ্যনত দি দিছোঁ
তো তাৰ পৰা তোমালোকে চাই ল'ব পাৰিবা লগতে মই এটা WhatsApp গ্ৰুপ এটা খুলিছোঁ তাৰ কাৰণে তোমালোকৰ কাৰণে মই এটা Google ফৰ্মৰ লিংকো দি দিম ডেছক্ৰিপশ্যনত Google ফৰ্মৰ লিংক এটা দি দিয়া হ'ব তো সেইটো ফিল আপ কৰিবা তোমালোকে তাৰ পৰা তোমালোকক WhatsApp গ্ৰুপটোত এড কৰি দিয়া যাব তো আশা কৰোঁ তোমালোকে ভিডিঅ'টোৰ পৰা সহায় পাবা তো কিবা ডাউট থাকিলে তোমালোকে সুধিবা ধন্যবাদ